নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে আছে। সৰ্বপ্ৰথমে যোনখিনি মানুহে মোৰ ভিডিঅ' এতিয়ালৈকে চাইছে, লাইক কৰিছে, কমেণ্ট কৰিছে, সকলোলৈকে বহুত বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ আগলৈও আপোনালোকে মোক তেনেকৈ ছাপোৰ্ট কৰিব। আৰু যোনখিনি মানুহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ' চাইছে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কিবা বেয়া পায় তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব, বা ডিছলাইক কৰিলেও মই বেয়া নাপাওঁ। আজি যোনটো ৰেচিপি মই বনাবলৈ ওলাইছোঁ সেইটো হৈছে আফগানী চিকেন। সেইটো বনাবলৈ বৰ বেছি কষ্ট কৰিব নালাগে, গতিকে মই আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো চাব আৰু ঘৰত বনাবলৈ চেষ্টা কৰিব। আৰু মোৰ নাম হ'ল প্ৰহৰ, আৰু আপোনালোকে চাই আছে প্ৰহৰ ফুড এণ্ড লাইফ ব্লগছ। আহক এতিয়া ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে চিকেন মেৰিনেট কৰিব লাগিব। তাৰ বাবে মই এটা পেষ্ট বনাই লওঁ প্ৰথমতে, আৰু সেইকাৰণে মই ইয়াত লৈ লৈছোঁ 2টা পিঁয়াজ, 2টা কেঁচা জলকীয়া আপোনালোকে অলপ বেছিও দিব পাৰে। ইয়াতে মই লৈ লৈছোঁ 6-7টা নহৰু আৰু অকণমান আদা, আৰু লগতে লৈ লৈছোঁ 1 মুঠি ধনিয়া। আৰু এতিয়া মই ইয়াত দি দিম অলপ নেমুৰ ৰস। ইয়াত মই 1 চামুচ নেমুৰ ৰস দিছোঁ, যোনটোৱে অকণমান টেঙেচি ফ্লেভাৰ এটা আনিব। আৰু লগতে দি দিছোঁ অকণমান পানী, যাতে মিক্সাৰটো ভালকৈ পেষ্ট হৈ যায়। আৰু এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম মিক্সাৰ গ্ৰাইণ্ডাৰত। আৰু গ্ৰাইণ্ড কৰাৰ পিছত পেষ্টখিনি ঠিক এনেকুৱা ধৰণৰ হ'ব। এতিয়া এইখিনি ৰাখি দিম আৰু চিকেন মেৰিনেশ্যনৰ সময়ত ব্যৱহাৰ কৰিম। ইয়াতে মই 3 পোৱা চিকেন লৈ লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ পিচবিলাক। আৰু এতিয়া মই ইয়াত দি দিছোঁ অলপ নিমখ প্ৰয়োজন হিচাপত, আৰু আধা চামুচ জালুকৰ গুড়ি, লগতে দিছোঁ আধা চামুচ গৰম মছলা গুড়ি, আৰু এতিয়া দিছোঁ আধা চামুচ চাট মছলা গুড়ি। এতিয়া মই ইয়াত দি দিছোঁ অলপ কচুৰি মেথি, যোনখিনি মই হাতত ক্ৰাছ কৰি ল'ম। তো 2 সৰু চামুচ কচুৰি মেথি আমি ইয়াত দিব লাগিব। আৰু এতিয়া মই ইয়াত দি দিছোঁ 4 চামুচ প্লেইন দৈ, আৰু লগতে যোনখিনি মিক্সাৰ আমি বনাই ৰাখিছিলোঁ সেই মিক্সাৰখিনি এতিয়া আমি ইয়াত দি দিম। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম, যাতে মিক্সাৰখিনি চিকেনত ভালকৈ লাগি যায় আৰু মেৰিনেশ্যনটো খুব ধুনীয়াকৈ হয়। আৰু এবাৰ মিক্স হোৱাৰ পিছত এইখিনি মই আধা ঘণ্টাৰ বাবে মেৰিনেশ্যনৰ কাৰণে ৰাখি দিম। আৰু এয়া চাওক, ঠিক আধা ঘণ্টাৰ পিছত আমাৰ চিকেনখিনি মেৰিনেট হৈ গৈছে। এতিয়া মই এইখিনি ফ্ৰাই কৰা ষ্টাৰ্ট কৰিম। ফ্ৰাই কৰিবৰ কাৰণে মই এয়া 6 চামুচ তেল লৈ লৈছোঁ, আৰু এতিয়া মই চিকেনখিনি ইয়াত দিয়া ষ্টাৰ্ট কৰিছোঁ। চিকেনখিনি আমি 2টা বেটছত বা 3টা বেটছত ফ্ৰাই কৰিম, গতিকে প্ৰথমতে মই এইখিনি দি দিছোঁ। আৰু জুইটো যাতে অলপ কমকৈ ৰাখে, নহ'লে চিকেনখিনি জ্বলি যাব পাৰে। আৰু এইখিনি এতিয়া মই 10-ৰ পৰা 15 মিনিট ফ্ৰাই কৰিম। আৰু ঠিক এনেকৈ ওলোটাই দিব লাগিব মাজে মাজে, যাতে চিকেনখিনি জ্বলি নাযায়। আৰু ঠিক 15 মিনিট পিছত চাওক, এয়া আমাৰ চিকেন ৰেডি হৈ গৈছে। এইখিনি আমি সিজাব নালাগে, অলপ জাষ্ট ফ্ৰাই কৰিব লাগে। আৰু 15 মিনিটৰ পিছত এইখিনি আমাৰ চিকেন ৰেডি হৈ গৈছে, প্ৰথম বেটছটো। আৰু এতিয়া মই এইখিনি ৰাখি দিম, আৰু তাৰপিছত বাকী চিকেনখিনিও ফ্ৰাই কৰি ল'ম। আমাৰ গোটেইখিনি চিকেন ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই বেলেগ এখন কেৰাহীত 4 চামুচ তেল লৈ লৈছোঁ, আৰু এতিয়া মই ইয়াত দি দিছোঁ আমি চিকেন মেৰিনেট কৰোঁতে যোনখিনি মছলা তলত থাকি গৈছিলে সেইখিনি, আৰু লগতে দি দিছোঁ 5 চামুচ ক্ৰীম। আৰু এতিয়া এইখিনি আমি ভালকৈ মিক্স কৰি ল'ব লাগিব, আৰু জুইটো অলপ কমাই ৰাখিব। আৰু এইখিনি ভালকৈ মিক্স হৈ যোৱাৰ পিছত ইয়াত আমি চিকেনখিনি দিয়া ষ্টাৰ্ট কৰিম, ঠিক এনেদৰে। আৰু ফ্লেমটো মই এতিয়াও কমাই ৰাখিছোঁ, আৰু আমি চিকেনখিনি ইয়াত দি দিছোঁ। আৰু এতিয়া লাহে লাহে এইখিনি মিক্স কৰি দিম। আৰু মিক্স কৰোঁতে ভালকৈ চাব যাতে চিকেনত মছলাখিনি ভালকৈ লাগি যায় চব পিনৰ পৰা। এয়া চাওক, আমাৰ চিকেনখিনি ভালকৈ মিক্স হৈ গৈছে। আৰু এতিয়া মই এইটো ঢাকন মাৰি ৰাখি দিম 15 পৰা 20 মিনিট, যাতে চিকেনখিনি অলপ সিজি যায় ভালকৈ। আৰু মাজে মাজে আমি চিকেনখিনি অলপ লৰাই থাকিব লাগিব, যিহেতুকে ইয়াত আমি পানী ব্যৱহাৰ কৰা নাই, গতিকে চিকেনখিনি তলত লাগি যাব পাৰে। গতিকে ঠিক এইদৰে মাজে মাজে অলপ অলপকৈ চিকেনখিনি অলপ চাই থাকিব লাগিব, আৰু আকৌ ঢাকন মাৰি ৰাখি দিব লাগিব। 15 মিনিটৰ পিছত এয়া আমাৰ চিকেন অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি অকণমান স্ম'ক কৰিম, আৰু আফগানী চিকেনৰ আচল ফ্লেভাৰটো স্ম'ক কৰিলেহে আহে। গতিকে তাৰ বাবে মই এটুকুৰ কয়লা লৈ লৈছোঁ, অলপ জ্বলাই লৈছোঁ, আৰু তাৰ ওপৰত চাওক অকণমান ঘি দি দিছোঁ, গলোৱা ঘি। আৰু এতিয়া মই ইয়াত ঢাকন মাৰি দিম,
যাতে স্ম'কৰ ফ্লেভাৰটো গোটেই মাংসখিনিত ভালকৈ লাগি যায়। আৰু এইটো মই 2 পৰা 3 মিনিট তেনেকৈ ৰাখি দিম। আৰু এই যোনটো ইয়াত ঢাকনখনত এটা সৰু ফুটা আছিলে এইটো মই বন্ধ কৰি দিছোঁ। আৰু এয়া চাওক 3 মিনিটৰ পিছত আমাৰ চিকেন অলম'ষ্ট ৰেডি হৈ গৈছে। এতিয়া মই অকণমান সময়ৰ কাৰণে এইখিনি ঢাকন মাৰি ৰাখি দিম আৰু তাৰপিছত এইখিনি ছাৰ্ভ কৰি দিব পৰা যাব। প্ৰিয় দৰ্শক, আমাৰ আফগানী চিকেন খাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। আৰু আপোনালোকে নিজে কমেণ্টছত ক'ব যে দেখাত কেনেকুৱা লাগিছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি কিবা বেয়াও পাইছে তথাপিও মই আশা কৰিলোঁ যে আপোনালোকে কমেণ্টছত মোক জনাব যাতে মই নেক্সট ভিডিঅ'ত সেইখিনি শুধৰাব পাৰোঁ। চিকেনখিনি মই অলপ ড্ৰাইকৈ ৰাখিছোঁ, আপোনালোকে ইচ্ছা কৰিলে অলপ গ্ৰেভিও কৰিব পাৰে। প্ৰিয় দৰ্শক, আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকক পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। গতিকে তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। টেক কেয়াৰ, বাই বাই।